খবৰ খাতি ভালে আজি মই আহিছোঁ হাঁহচৰা পব্লিক কাৰ আপোনালোকে দেখিছে ইয়াত ছেকেণ্ড হেণ্ড গাড়ী এইফালে ভান আছে আৰু এইফালে আছে এয়াৰটেন আছে আৰু এইফালে আছে চোতাহাতী আৰু এইফালে আছে অটো আৰু এইফালে আছে কুইট আৰু লগতে বহুত গাড়ী আছে আপোনালোকক দেখাই দিছোঁ এইফালে আছে আপোনাৰ বলেৰো আছে এইফালে আছে বলেৰো এইফালে আছে স্কৰপিঅ' আৰু এইফালে আছে ভান সকলোৱে ল'ব পাৰিব আৰু এইখন ভানখন যদি ল'ব বিচাৰে এই স্কুল ভাড়া মাৰিবৰ কাৰণে আপোনাৰ সুবিধা হ'ব আৰু মানে এক্সট্ৰাকৈ যদি কোনোবাই যদি ভাড়ালৈ যদি নিবলৈ বিচাৰে তেওঁলোকৰ কাৰণে এখন ভাল হ'ব আৰু এইফালে আছে চুইফ্ট আছে আৰু এইফালে এল্টো আছে এখন বৰ্তমান বুকিং হৈ গ'ল এখন আৰু এইফালে এখন আছে টাটা ৱেগেনা আছে মানে যিকোনো গাড়ী ল'ব পাৰি কুইট আছে হেৰি বুলি হেল্ল' গাইজ কি খবৰ খাতি ভালনে মই আজি আহিছোঁ এই হাঁহচৰাৰ পব্লিক কাৰ বেষ্ট ইয়াত মানে ছেকেণ্ড হেণ্ড গাড়ী আপোনালোকে পাব এইফালে আছে ভান আছে এইফালে আছে আপোনাৰ আইটেন আছে এইফালে আছে আপোনাৰ চোতাহাতী আৰু এইফালে আছে অটো আৰু এইফালে শালিক আছে গ্ৰেণ্ড আছে মাত্ৰ 40,000 টকাত আপোনালোকে ডাউন পে'মেণ্ট দি পিনে লৈ যাব পাৰিব আৰু এইফালেও আছে আপোনাৰ ইয়ন এখন আছে একেবাৰে কম ডাউন পে'মেণ্ট দি আপোনালোকে ষ্টাৰ্টিং মাত্ৰ 20,000 পৰা যদি কোনোবা যদি লাইনত যদি ভাড়া মাৰিব বিচাৰে নহয় এখন আপোনালোকে একেবাৰে কম পইচা দি পেলাই আপোনালোকে লৈ যাব পাৰিব এইফালে আছে আৰ্টেন এখন আছে আৰু এইফালে আছে ইয়ন আৰু এইফালে আছে এল্টো